ভগৱান শ্ৰীকৃষ্ণই কৈছে, যদি জীৱনত কেতিয়াবা সুযোগ পোৱা তোমাৰ নিজৰ স্বাৰ্থসিদ্ধি নকৰি কাৰোবাৰ সাৰথি হ'বলৈ প্ৰয়াস কৰিবা। জ্ঞান তিনিটা উপায়েৰে লাভ কৰিব পাৰি। প্ৰথমতে, মনৰ পৰা যিজন সকলোতকৈ শ্ৰেষ্ঠ। দ্বিতীয়তে, সহজে যিজনে অনুকৰণ কৰিব পাৰে। আৰু তৃতীয়তে হৈছে অভিজ্ঞতাৰ পৰা যিটো সকলোৱে কৰে। এই জগতখনত চাবলৈ বহুত ধুনীয়া ধুনীয়া ঠাই আছে, কিন্তু আটাইতকৈ ধুনীয়া ঠাই হৈছে চকু মুদি ভিতৰলৈ চোৱা। বহুতেই তোমাক দেখুৱাব এই পৃথিৱীখন কিমান সুন্দৰ। খুব কম সংখ্যকহে তোমাক দেখুৱাব এইখন পৃথিৱীত তুমি কিমান সুন্দৰ। ক্ষমা আৰু অহংকাৰ দুয়োটা সৰু সৰু শব্দ, কিন্তু ক্ষমা কৰিব যিয়ে বহু সম্পৰ্ক ৰক্ষা কৰে, আনহাতে অহংকাৰ যিয়ে বহুতো সম্পৰ্ক ধ্বংস কৰে। নিজৰ প্ৰশংসা কৰাটো ব্যৰ্থ, কিয়নো সুগন্ধিয়ে বুজাই দিয়ে ফুল ক'ত ফুলি আছে। বন্ধু আৰু শত্ৰুৰ মাজত পাৰ্থক্য আছে। বন্ধুৱে কেতিয়াও সন্দেহ নকৰে আৰু শত্ৰুৱে কেতিয়াও বিশ্বাস নকৰে। কাৰোবাক সহায় কৰিবলৈ টকাৰ নহয়, এটা মনৰহে প্ৰয়োজন। ইমান নীৰৱে কঠোৰ পৰিশ্ৰম কৰক যে সফলতাই চিঞৰি উঠে। জীৱনটো বিজ্ঞানৰ দৰে। জয়ী হ'বলৈ যিমানেই পৰীক্ষা নিৰীক্ষা কৰিব, সিমানেই ফলাফল ভাল হ'ব। মই যি জানো তাকে কৰিম, আৰু মই যি নাজানো সেইটো শিকিম। এয়াই জীৱনত সফলতাৰ মন্ত্ৰ। হাঁহিবলৈ নিজে শিকক, কাৰণ কান্দিবলৈ সকলোৱে শিকাই দিব। জীৱনত আমি কি কৰা উচিত কোনেও আমাক ক'ব নোৱাৰে। আমি নিজেই নিজৰ পথ বিচাৰি ল'ব লাগিব। সকলোৰে জীৱনত ভুল মানুহ আহে, কিন্তু শিক্ষা সদায় সঠিকজনে দিয়ে। শব্দবোৰ চাবিৰ দৰে। তেওঁৰ কথা সঠিককৈ শুনিলে তেওঁ কাৰোবাৰ হৃদয় মেলি দিব পাৰে আৰু কাৰোবাৰ মুখ বন্ধ কৰিব পাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।